শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ সৌজন্যমূলক সাহিত্য। আমি সৌজন্যমূলক সাহিত্যৰ এই অনুষ্ঠানৰ যোগেদি নপুৰণি লেখকসকলৰ সদ্য প্ৰকাশিত গ্ৰন্থৰ পৰিচয়, লেখকৰ পৰিচয় আৰু গ্ৰন্থখনৰ সামাজিক তথা সাহিত্যিক চমু মূল্যায়ন একোটি আমাৰ শ্ৰোতা তথা পাঠক সমাজৰ মাজত দাঙি ধৰি আহিছোঁ। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত লগ পাইছোঁ শিশু সাহিত্যৰ পৰা আৰম্ভ কৰি গল্প, কবিতা, গীত আৰু বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখি সাহিত্য সংস্কৃতিৰ জগতখনলৈ অমূল্য অৱদান আগবঢ়াই অহা এগৰাকী নিষ্ঠাবান সাহিত্য সেৱিকা কৰবী লিগিৰা দেৱীক নমস্কাৰ। বাইদেউক আজি আমাৰ শ্ৰোতা পাঠকৰ মাজত নতুনকৈ চিনাকি কৰি দিবলৈ আচলতে একো নাইকিয়া, কিন্তু তেখেতে যিখন শেহতীয়াকৈ গ্ৰন্থ লিখিছে, তেখেতৰ যিখন গ্ৰন্থ ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি, এই গ্ৰন্থখন আজি তেখেতে আকাশবাণীৰ শ্ৰোতা তথা পাঠকৰ মাজত পৰিচয় কৰি দিবলৈ আগবাঢ়ি আহিছে। সেইটো বৰ আনন্দৰ কথা। আৰু মোৰ সন্মুখত এয়া বাইদেউ বহি আছে। আমি বাইদেউৰ লগত কথা পাতিম, কিন্তু তাৰ আগতে ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই কিতাপখনৰ এটি থুলমূল পৰিচয় আগবঢ়াব মদাৰজ্যোতিয়ে। ধন্যবাদ। শিশু সাহিত্যিক, গীতিকাৰ, কবি, কল্পকাৰ আৰু প্ৰবন্ধকাৰ কৰবী লিগিৰাই ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকত আলোচনীটো লিখি আহিছে। কবিতা পুথি প্ৰত্যাশা আৰু যতুগৃহ, গীতৰ সংকলন ৰুণচুন, গল্প সংকলন এমুঠি মুকুতাৰ লগতে শিশু সাহিত্য মাছমৰীয়া দৈত্য আৰু সোণৰ নাও, এই গ্ৰন্থৰ পাছত অসমীয়া সাহিত্যলৈ ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি কৰবী লিগিৰাৰ অনবদ্য উপহাৰ। প্ৰবন্ধ সংকলনখনৰ শিৰোনামেই গ্ৰন্থখনৰ চৰিত্ৰ ফুটাই তুলিছে। ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি। অসমীয়া সাহিত্যৰ প্ৰাণ লক্ষ্মীনাথ বেজবৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, মুক্তিযোদ্ধা কালিৰাম লিগিৰালৈকে ব্যক্তিসকল মে দিৱসৰ তাৎপৰ্যৰ পৰা আৰম্ভ কৰি নাৰী শিক্ষালৈকে সমাজৰ কথাৰে, বছৰৰ বিভিন্ন ঋতুৰ অনুপম আৰু সৰস বৰ্ণনাৰে প্ৰকৃতিৰ কথাৰে অসমীয়া সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা বিভিন্ন লোকাচাৰ, লোকসংস্কৃতিৰ উপৰিও নাম ধৰ্ম আৰু যোগমাৰ্গ, মহাৰুদ্ৰযজ্ঞৰ আদি কথা, গুৰুত্ব আৰু শিৱতত্ত্ব উপলব্ধিৰ তাৎপৰ্যৰ দৰে তত্ত্বমূলক প্ৰবন্ধৰো সমাহাৰ ঘটিছে এই গ্ৰন্থখনত। বিভিন্ন ৰুচিৰ পাঠকৰ বাবে আশা কৰোঁ গ্ৰন্থখন উপভোগ্য হ'ব। প্ৰবন্ধকাৰ কৰবী লিগিৰালৈ এনে এখন সৰ্বাংগ সুন্দৰ গ্ৰন্থ পাঠকলৈ দান কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ মদাৰজ্যোতি। বৰ সুন্দৰকৈ কিতাপখনৰ এটা পৰিচয় দাঙি ধৰিলে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া। হয়, কওক। আপুনি ইতিমধ্যে কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে আৰু বিভিন্ন ঠাইত আপোনাৰ লেখা প্ৰকাশো হৈ আছে। হয়। এতিয়া কথা হ'ল, আপুনি এই লেখা মেলাৰ প্ৰতি কেনেকৈ আগ্ৰহী হ'ল বাৰু? মই লিখা মেলাৰ প্ৰাৰম্ভণিতে মোৰ দেউতাই উৎস আছিলে। দেউতাই বহুত আমাক প্ৰেৰণা দিছিলে লিখা পঢ়াৰ কাৰণে। সৰুতে মইনা পাৰিজাতৰ কিবাকিবি অনুষ্ঠানতো মই লিখিছিলোঁ। আৰু কলেজত পঢ়ি থাকোঁতে বিশেষকৈ লাইব্ৰেৰীত, মোৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিলে তেতিয়া, লাইব্ৰেৰীৰ পৰা কিতাপ পত্ৰ লৈ পঢ়িছিলোঁ। তেতিয়া মহৎ লোকবিলাকৰ জীৱনী, লক্ষ্মীনাথ বেজবৰুৱাৰ, ভূপেন হাজৰিকাৰ, হোমেন বৰগোহাঞি বা পাবলো নেৰুদা, তাৰপিছত মাদাৰ টেৰেছা ইত্যাদি বহুত বিখ্যাত যিবোৰ কিতাপ আমাৰ অসমীয়া ভাষাৰ গ্ৰন্থবোৰ পঢ়ি মোৰ খুব ভাল লাগিছিল। ইমান ৰহস্যময় জীৱন তেখেতলোকৰ, ঐতিহাসিক তেখেতলোকৰ লিখনি, তেখেতলোকৰ ব্যক্তিত্ব, সমাজৰ দায়িত্ব, সেই সকলোবিলাকক মই পঢ়ি মোহিত হৈছিলোঁ। আৰু সেইবোৰ পঢ়ি পঢ়ি মই নিজৰ ভাষাৰে অলপ থুলমূলকৈ তেখেতলোকৰ জীৱনী প্ৰবন্ধ আকাৰে মই লিখিছিলোঁ, বহুত ঠাইত দিছিলোঁ, প্ৰকাশো হৈছিল। আপুনি গাৰ্হস্থ্য জীৱন এটা অতিবাহিত কৰাৰ লগতে আপুনি চাকৰিও কৰিছিলে। হয়। আৰু এই চাকৰি কৰাৰ মাজত আপুনি লিখা মেলাও কৰিছিলে। হয়। এইটো কেনেকৈ সম্ভৱ হৈছিলে আপোনাৰ?
বৈবাহিক জীৱনত মোৰ শহুৰ শাহুৰ বা ল'ৰা ছোৱালী ডাঙৰ কৰা বহুত দায়িত্ব আহিছিল আৰু তাৰ লগতে মই চাকৰি নিয়মীয়াকৈ চৰকাৰী কামত মই যোগদান কৰি কাম কৰিবলগীয়া হৈছিল। তথাপিও মোৰ লিখাৰ প্ৰতি যিটো মানে ধাউতি, সেই ধাউতিটোৰ কাৰণে মই অকণমান ফাঁক পালে কিতাপ পঢ়োঁ আৰু অকণমান কিবা মানে ইম্পৰ্টেণ্ট কথা মই নোট কৰি ৰাখোঁ আৰু সময় পালে সেই বস্তুবোৰ উলিয়াই লৈ মই বহলাই লিখোঁ। আৰু মই বিশেষকৈ ৰাতি খুব কিতাপ পঢ়োঁ। সকলোকে খুৱাই লোৱাৰ পিছত মই খুব কিতাপ পঢ়োঁ। ভাল ভাল কিতাপবোৰ মই সংগ্ৰহ কৰিছোঁ, পঢ়োঁ আৰু মই ৰাতি নিলিখোঁ। মই লিখোঁ বন্ধ বাৰবিলাকত দুপৰীয়া সকলোকে খুৱাই লৈ 1 বজাৰ পৰা 4 বজামানৰ ভিতৰত। আৰু মই তেনেকৈ লিখি গৈছোঁ। গীতৰ কিবা ধাৰণা আহিলে মই তেনেকৈ লিখোঁ। আৰু বিভিন্ন ঠাইত ফুৰা চকা কৰি যি সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য, যিটো অভিজ্ঞতা হয়, যিবোৰ অভিজ্ঞতা ৰেলত যোৱা বা জাহাজত যোৱা ইত্যাদিৰ ওপৰতো মোৰ কিছুমান মানে মই নোট কৰোঁ আৰু সেইবোৰ ঘৰত আহি সময় পালেই বহলাই দিওঁ, লিখোঁ। তেনেকৈ লিখি আছে। আপোনাৰ ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই কিতাপখনত আপুনি বিভিন্ন বিষয় সন্নিৱিষ্ট কৰিছে। প্ৰায় 26টা বিষয় আপুনি লিখিছে ইয়াত। 26টা প্ৰবন্ধ আছে। এই লেখাখিনি পঢ়িলে আপোনাৰ এটা অধ্যয়নশীল মনৰ পৰিচয় পোৱা যায়। মোৰ কথা হ'ল যে আপুনি লেখাৰ লগতে যে পঢ়ে, আপুনি কেতিয়া পঢ়ে? মই লিখাৰ আগতে মই সেই যিটো বিষয়ত লিখোঁ তাৰ অলপ বহল মানে সম্যক দৃষ্টিভংগী থকা কিতাপ পত্ৰ মই পঢ়োঁ। মই ৰাতি পঢ়োঁ, সদায় মই ৰাতিয়ে পঢ়োঁ। মই 11টামানৰ পৰা 1:30-2টামানলৈকে মই পঢ়োঁ আৰু মই বস্তুবোৰ নোট কৰোঁ, কিন্তু মই ভালকৈ লিখাখিনি মই সদায় দিনতে লিখোঁ। এতিয়া ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই গ্ৰন্থখনত আপুনি সাংস্কৃতিক বিষয়ক, প্ৰকৃতি বিষয়ক, সামাজিক বিষয়ক আৰু ব্যক্তি বিষয়ক কেইবাটা প্ৰবন্ধ লিখিছে। ইয়াৰ ভিতৰত এটা প্ৰবন্ধ স্বাধীনতা সংগ্ৰামী কালিৰাম লিগিৰাৰ স্মৃতিত লিখিবলৈ যাওঁতে নগাঁৱত স্বাধীনতা সংগ্ৰামী বিভিন্নজনৰ নাম আপুনি প্ৰবন্ধটোত সন্নিৱিষ্টও কৰিছে। সেইফালৰ পৰা এই প্ৰবন্ধটোৰ এক অন্যান্য মাত্ৰা আছে। নগাঁৱৰ স্বাধীনতা সংগ্ৰামীসকলৰ কথা লিখিবলৈ যাওঁতে আপুনি নিশ্চয় সেই বিষয়ে পঢ়িবলগীয়া হৈছিল যথেষ্টখিনি, নহয় জানো? হয়। আপুনি এই ক্ষেত্ৰত কাৰ কিতাপ আপুনি পঢ়িছিলে? মই বেণুধৰ কলিতাৰ মুক্তিযোদ্ধা আৰু স্বাধীনতা সংগ্ৰাম বুলি এখন গ্ৰন্থ সংগ্ৰহ কৰি পঢ়িছিলোঁ। নগাঁৱৰে বেণুধৰ কলিতা, তেখেতো মুক্তিযোদ্ধা আছিলে। তাৰপিছত সুশীল বৰা সাহিত্যিক পেঞ্চনাৰ, তেখেতৰ 4-5খনমান গ্ৰন্থ মুক্তিযোদ্ধা আৰু কলঙৰ পাৰে পাৰে ইত্যাদি বহুতত মানে সংগ্ৰামী মানে তাত চেতনা গোন্ধ থকা কিতাপ মই পঢ়িছোঁ। আৰু তাৰ বাহিৰে মই মহাত্মা গান্ধীৰ গোটেই জীৱনী কিতাপ মই হিন্দী, বঙালী আৰু অসমীয়া সকলো ভাষাতেই মই সেইকেইখন গ্ৰন্থ সংগ্ৰহ কৰি মই পঢ়িছোঁ আৰু মই পঢ়ি খুবেই ভাল পাওঁ। মহাত্মা গান্ধীৰ জীৱনীত বহুত ৰহস্যজনক কথাও আছে, তেনেকৈ মই পঢ়ি পেলাই। আৰু মোৰ দেউতাৰ কাহিনীটো মই লিখা মানে মোৰ এইটো হুবহু দেউতাই ডায়েৰীত নোট কৰি থৈ যোৱাৰ ওপৰত মই লিখিছোঁ। আৰু স্বাধীনতা সংগ্ৰামত দেউতাই যিবোৰ কষ্ট কৰিছিল আৰু কষ্ট কৰা তাৰ দুখ বেদনা, চাকৰি 2বাৰ হেৰুৱাইছিল। যোৰহাটত নৰ্মাল ট্ৰেইনিং আছিলে তেতিয়া। নৰ্মাল ট্ৰেইনিং কৰি থকা সময়ত বিমলা প্ৰসাদ চলিহা, বিষ্ণু ৰাভা ইত্যাদি যোৰহাট জেলত থকা বুলি গম পায়। মানে শিক্ষা কেন্দ্ৰৰ পৰা খবৰ ল'বলৈ তেখেতলোকক গামোচা পিন্ধাবলৈ যাওঁতেই দেউতাৰ মানে শিক্ষকৰ চাকৰিটো গৈছিলে, নিলম্বিত কৰিছিলে। তাৰপিছত দেউতাক নিলম্বিত কৰাৰ পিছত ঘৰৰ মুৱা হ'ল, ঘৰত বহুত কিবাকিবি কষ্টৰে পৰিয়াল চলাবলগীয়া হ'ল। আৰু তাৰপিছত দেউতাই এটা কৰ্ম সংস্থান বিচাৰি আছিল। ইতিমধ্যে মানে নগাঁও এপেক্স বেংকত দেউতাই সংস্থানটো পাইছিলে আৰু দেউতাই কেচিয়াৰ হিচাপে ৰিটায়াৰ হৈছিলে। দেউতাই যিমান মানুহৰ সংস্পৰ্শলৈ আহিছিল, এই মুক্তিযোদ্ধা বঁটা পোৱাৰ পিছত অনেকে প্ৰশ্ন কৰিছিল আৰু দেউতাই উত্তৰবোৰ দিওঁতে মই শুনিছিলোঁ। আৰু দেউতাই যিমানখিনি মানুহৰ নাম লৈছিলে সেই সময়ত, মোৰ দেউতাই এতিয়া প্ৰয়াত, যিমানখিনি মানুহৰ নাম লৈছিলে, হয়, সেই কথাখিনি শুনি
মই খুব আচৰিত হৈছিলোঁ। আমাৰ দেউতাৰ 9টা সন্তান, কিন্তু বাকীকেইটাই গুৰুত্ব নিদিয়ে ইমান। হয় কিন্তু মই দেউতাৰ লগত খুব জড়িত, ওতঃপ্ৰোতভাৱে মানে গোৱা কৰা, লিখা, পঢ়া বা দেউতাৰ প্ৰতিটোৱেই বস্তু মোৰ মূৰত মানে বেয়াকৈ চাপ দিছিলে। হয় গতিকে দেউতাৰ কথাবোৰ মই খুব গুৰুত্ব সহকাৰে লৈছিলোঁ। আৰু সেই যিসকল মানুহৰ মানে সান্নিধ্যত দেউতাই মুক্তিযোদ্ধাৰ স্বেচ্ছাসেৱকৰ কামবিলাক কৰি গৈছিলে, পলায়ন কৰি মানে লুকাই ফুৰিছিলে, থাকিবলৈ, হয় হয় বহুত মানে লুকাই থাকিবলগীয়া কি বুলি হৈছিলে। কয়, লুকাই আছিলে। হয় লুকাই পেলাই দল সংগঠন খুলি মানে তথ্যবিলাক লুকুৱাই সৰু এটা বোলে টিঙৰ চুটি বাকচ এটাত কাগজবোৰ ভৰাই কাপোৰে মেৰিয়াই সেই বাকচটো একদম লগতে লৈ ফুৰিছিলে। হয় দেউতাই কয়, সেইকাৰণে কৈছোঁ, সেই তেনেকৈ পেলাই দেউতাই যিমান মানে সংগ্ৰামী কথাবিলাক কয়, খুব কষ্ট খাইছিলে। সেই সময়ত মানে আত্মগোপন কৰি থকা সময়ত খাবলৈ নাপায়, মৃত্যু হৈছিলে 2জনৰ বোলে, আৰু কষ্টও বহুত খাইছিলে। আৰু গম পালে মানে তেওঁলোকে ঠাই সলায় আমবাগান বৰঘুলিৰ এডৰা হাবিত বোলে ভিতৰত বাসস্থান কৰি লৈছিলে। আচ্ছা এই আলোচনা কৰা সকলোৱে মানে তাতে লগ হয়। আনকি মানে বিষ্ণুপ্ৰসাদ ৰাভাও বোলে তাত আছিলে। দেউতাই কোৱা মতে মতিৰাম বৰা, বিষ্ণুপ্ৰসাদ ৰাভা, এজন হলধৰ ভূঞা, তাৰপিছতে বেন্ধৰ কলিতা, তাৰপৰা পূৰ্ণ শৰ্মা, তাৰপৰা এনেকৈ অনেক আৰু ধৰি লওক কনক শৰ্মা, লক্ষীপ্ৰসাদ শইকীয়া, লক্ষীপ্ৰসাদ গোস্বামী এজন আছে, লক্ষীপ্ৰসাদ শইকীয়া এজন আছে। হয় এনেকৈ যিসকলে মানে মাতৃভূমিৰ কাৰণে বলিদান দিবলৈ সাজু আছিল, সেইসকলে তৰিলে দেশ মৰিলে স্বৰ্গ এই উক্তিকে সাৰোগত কৰি দেশৰ মানে বনে জংঘলে তেওঁলোকে দেশ মুক্তিৰ কাৰণে আলোচনা বিলোচনা কৰিছিল আৰু কাৰ্যসূচী গ্ৰহণ কৰিছিল। হয় সেই সকলোবিলাকেই দেউতাৰ পৰাই শুনিছিলোঁ। হয় আৰু দেউতাই লিখা ডায়েৰীৰ পৰা মই বহুত পাইছিলোঁ। দেউতাৰ মেট্ৰিক পাছ কৰাৰ পৰা চাকৰি জীৱনৰ শেষ বিদায়লৈকে সেই সময়ছোৱা আছিল মোৰ কাৰণে বহুত প্ৰেৰণামূলক। হয় মই আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ, আপুনি লক্ষ্মীনাথ বেজবৰুৱাৰ বিশাল ব্যক্তিত্বৰ বিষয়ে লিখিছে। হয় আৰু লক্ষ্মীনাথ বেজবৰুৱাক আপুনি লিখিবলৈ যাওঁতে আপুনি বেজবৰুৱাৰ সমগ্ৰ ৰচনাৱলী আপুনি পঢ়িছে চাগে নহয়? হয় মই পঢ়িছোঁ। হয় মানে মই বেজবৰুৱাৰ কিবা ধৰণৰ ৰচনাৱলী মোৰ হাতত সংগ্ৰহ কৰিছোঁ, আছে, কিন্তু তথাপিতো বিস্তৃত ৰচনাৱলীৰ কাৰণে মোৰ ল'ৰা ADP কলেজত পঢ়িছিলে আৰু ADP কলেজ লাইব্ৰেৰীৰ পৰা মোক কেইবাখনো কিতাপ নিদিছিলে আৰু মই পঢ়িছিলোঁ। আৰু বেজবৰুৱা জীৱনীটো মোৰ এইটো কাৰণে ভাল লাগে, তেখেতে অসমীয়া জাতিৰ উন্নয়নৰ কাৰণে তেখেতে ৰস ৰচনা, সাধু বা হেৰি কৰাৰ বাদেও তেখেতে নাটক লিখিছিল, প্লাছ তেখেতে অভিনয় কৰিছিল। আৰু অভিনয় কৰোঁতে কেতিয়াবা দৰ্শক নোহোৱাকৈ তেখেতে পৰিয়ালটোৰেই অভিনয় কৰি মানে হেৰি কৰিছিল যে অসমীয়া ভাষাক সন্মান জনাই আনন্দ পাইছিল, আনন্দ লভিছিল। আৰু মানে বঙালী ভাষাত তেওঁ যদি লক্ষ্মীনাথ বেজবৰুৱাই মানে হেৰি ল'লেহেঁতেন, মানে শৰণাপন্ন হৈ পেলাই সেই ভাষা চৰ্চা কৰিলেহেঁতেন, এতিয়া লক্ষ্মীনাথ বেজবৰুৱা কলিকতাত বহুত এজন ডাঙৰ ব্যক্তি হৈ থাকিলেহেঁতেন বা স্থান পালেহেঁতেন। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই সেই কথাখিনিক মানে হেয় জ্ঞান কৰি তেখেতে অসমীয়া ভাষা জাতিৰ কাৰণে, অসমখনৰ কাৰণে মানে ভাষা জননীক টনকিয়াল কৰিবৰ কাৰণে তেখেতে অহৰহ লিখি গৈছিলে। ভাষা সাহিত্য তেখেতে চহকী কৰিছিল, অসমীয়াক বহুত ধৰণে জগাই তুলিছিল, নিৰ্বোধ অসমীয়া বুলি গালিও পাৰিছে। আৰু তেখেতে মানে জাগৰণটো আহিবৰ কাৰণে বহুত ধৰণে মানে উপমা দিও কথা কৈছিলে। গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী মোৰ কাৰণে বহুত ভাল লগা জীৱনী। আৰু সেইকাৰণে আপুনি লক্ষ্মীনাথ বেজবৰুৱাক আপোনাৰ ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই কিতাপখনত আপুনি প্ৰথমতেই আপুনি বেজবৰুৱাক স্থান দিছে। হয় হয় মই লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত প্ৰায় 13টা মানেই প্ৰবন্ধ লিখিছোঁ। হয় আৰু এই প্ৰবন্ধ বিভিন্ন বেলেগ বেলেগ। হয় আপুনি ক'ত ক'ত প্ৰকাশ কৰিছিলে? মোৰ লক্ষ্মীনাথ বেজবৰুৱা নগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা, বৰ্তমানেও যিখন পত্ৰিকা মোৰ হাতত পঢ়াহি নাই তাতো আছে। হয় মানে
ল'ৰাৰ এডিবি কলেজৰ মেগাজিনত আছে। হয়, তাৰপিছত মানে বিভিন্ন ঠাইত আপুনি বেজবৰুৱাৰ হয় প্ৰসংগত গুৱাহাটীৰ লিখিছে। দুখনমান হয়। আৰু কলিকতাৰ সৃষ্টি মেগাজিনত, হয়, যিখন ISBN মেগাজিন, তাতো প্ৰবন্ধ প্ৰকাশ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত, ভূপেন হাজৰিকাৰ ওপৰত। হয়। বাইদেউ, আপুনি এই যে ব্যক্তি, সমাজ, প্ৰকৃতি আৰু সংস্কৃতি, এই যিখন কিতাপ, হয়। এই কিতাপখনত আপুনি সংস্কৃতিৰ বিষয়ে, বিহু সংস্কৃতিৰ বিষয়েও লিখিছে, তাৰপিছতে ব্যক্তিৰ বিষয়েও লিখিছে, আৰু নামটো এটা উপযুক্ত নাম দিছে আপুনি কিতাপখনৰ। মই ভাবোঁ এই কিতাপখন আমাৰ যিসকল পঢ়ুৱৈ, পাঠক, সেই পঢ়ুৱৈসকলে যদি এই কিতাপখন আদৰি লয়, তেওঁলোকে বহু কথা ইয়াৰ পৰা গম পাব, আৰু কিতাপখন এখন অতি উপযোগী কিতাপ বুলি মই ক'ব পাৰোঁ। বিশেষকৈ যিসকল কিশোৰী উঠি আহিছে, তেওঁলোকে যদি এই কিতাপখন অধ্যয়ন কৰে, তেনেহ'লে বহুতো প্ৰাথমিক জ্ঞান তেওঁলোকে লাভ কৰিব। মই আপোনাৰ ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই কিতাপখন উত্তৰোত্তৰভাৱে সকলোৱে পঢ়াটো মই কামনা কৰোঁ, আৰু কিতাপখনে সমাজৰ আদৰ লাভ কৰিব বুলি মই আশা কৰিলোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানটি, সৌজন্যমূলক সাহিত্য, এই অনুষ্ঠানটিলৈ আপুনি আহি পেলাই এনেদৰে কিতাপখনক আগবঢ়াই দিয়াৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে পুনৰ লগ পাম কেতিয়াবা। নমস্কাৰ। ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই কিতাপখন মানুহে কেনেকৈ পাব, ক'ত পাব, আৰু আপোনাক যোগাযোগ কৰিবলৈ কিবা ফোন নম্বৰ আছে নেকি? হয়, আছে। হয়, মোৰ যোগাযোগ কৰিবলগীয়া ফোন নম্বৰ হ'ল 9101838841। আকৌ এবাৰ আপুনি ভালকৈ কৈ দিয়কচোন, লাহে লাহে নম্বৰটো। 9101838841। ধন্যবাদ বাইদেউ। আৰু কিতাপখন ইতিমধ্যে বজাৰত পোৱা যায়, নহয় জানো? থ্ৰুতে ক'ব লাগিব, ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি এই গ্ৰন্থখন ইতিমধ্যে 2019 শেষৰ ফালে প্ৰকাশ হৈছিলে গুৱাহাটী গ্ৰন্থমেলাৰ সময়ত। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বিপণীবোৰত ব্যক্তি, সমাজ, প্ৰকৃতি, সংস্কৃতি গ্ৰন্থখন উপলব্ধ, আৰু লগতে নগাঁৱৰ পাঠাগাৰ, ৰুমি ৰূপক প্ৰমুখ্যে এই এই বিপণীসমূহতো তেওঁলোকে মানে ইচ্ছুক পাঠকে এই গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব। গ্ৰন্থখনৰ মূল্য এটা বৰ সুন্দৰ এটা হিচাপৰ মূল্য 111 টকা মাত্ৰ, আৰু এইখন প্ৰকাশ কৰিছে বনচাই প্ৰকাশনে, নগাঁৱৰ বনচাই প্ৰকাশনে, আৰু ইয়াৰ প্ৰচ্ছদ কৰিছে বৰ সুন্দৰ বেটুপাতৰ সৈতে কৰিছে কবি, চিত্ৰশিল্পী নীলাভ সৌৰভে। হয়, এই প্ৰকাশনটোৰ কিবা নম্বৰ আছে নেকি আপোনাৰ হাতত? নিশ্চয়, এইটো নম্বৰত তেওঁলোকে ইয়াতে যোগাযোগ কৰিব পাৰিব, 6002576097।